guys, yeah. Hello guys, মই dipak Narah আৰু আপোনালোকে চাই আছে Narah YouTube channel. তো guys, আজিৰ ভিডিঅ'টো আপোনালোকৰ ডিমাই নাই। আপোনালোকে সুধি আছিলে যে তই ইমান সাবস্ক্ৰাইবাৰ ক'ৰ পৰা পালি আৰু তই ইউটিউবৰ পৰা কিমান টকা পাও। তো guys, তো আপোনালোকক আজি সব কথা জনাই দিম। তো guys, আজি আপোনালোকে পইচা দেখিছে, এয়া মই ইউটিউবৰ পৰা পোৱা নাই। তো guys, কিয় বুলি ক'লে কাৰণ মইতো গোৱাত বহুত কষ্টত কাম কৰি এইটো পোৱা পইচা হয়। তো গাইজ মই ইউটিউবৰ পৰা পইচা পাবৰ বাবে মোৰ ৱাচ টাইম কমপ্লিট হোৱা নাই। আৰু গাইজ মোৰ ছাবস্ক্ৰাইবাৰটো ইমান ক'ৰ পৰা কেনেকৈ আহিলে আপোনালোকক এইটো জনাই দিছোঁ। মোৰ ছাবস্ক্ৰাইবাৰটো আপোনালোকক এটা স্ক্ৰীনত মই আপোনালোকক এটা ভিডিঅ' স্ক্ৰীনশ্বট মাৰি এটা ভিডিঅ' দেখুৱাই দিছোঁ। ইয়াত মোৰ এইটো ভিডিঅ' মোৰ পূৰা ভাইৰেল হৈ গ'ল আৰু এই ভাইৰেল হোৱাৰ পৰা তাৰ পৰা মোৰ পূৰা ছাবস্ক্ৰাইবাৰ আহিলে। আৰু গাইজ কি ক'ম, মানে ইমানেই ছাবস্ক্ৰাইবাৰ আহি গ'ল, বহুত কম দিনৰ ভিতৰত বহুত ছাবস্ক্ৰাইবাৰ আহি গ'ল। আৰু গাইজ এইকাৰণে মোৰ ভিউজ নাহে, আৰু ভিউজ নাই কাৰণে মোৰ ৱাচ টাইম নাই কাৰণে মই ইউটিউবৰ পৰা পইচা পোৱা নাই। তো গাইজ সেয়া আছিলে। আৰু আপোনালোকে যদি মোক SMS কৰি হোৱাটছআপত SMS কৰি কল কৰি মোক বহুত কিছুমানে সুধি আছিলে যে মই ইউটিউবৰ পৰা কিমান টকা পাওঁ কিমান টকা নাপাওঁ। তো গাইজ মোৰ ৱাচ টাইম কমপ্লিট হোৱা নাই, আৰু মোৰ কমপ্লিট হ'লেও মানে মই ইমান টকা নাপাম, কাৰণ মই জানো মোৰ ভিউজ নাই, সেইকাৰণে মই ইমান টকা নাপাম। তো পালে 1000 2000 3-4 হাজাৰমান তেনে কেতিয়াবা পাম চাগে, যদি পাওঁ। তো এতিয়া মোৰ ৱাচ টাইম কমপ্লিট কৰাৰ মোৰ বহুত সহজ উপায়ো আছে, কিন্তু মই কৰা নাই কাৰণ কৰিব নিবিচাৰোঁ। মানে যেতিয়া নিজে হ'ব তেতিয়া হৈ যাব, আৰু নহ'লে মই এসপ্তাহৰ ভিতৰত 4000 কি 10000 ৱাচ টাইম কমপ্লিট কৰিব পাৰোঁ, কিন্তু মই কৰা নাই। আৰু মোৰ মানে মনো নাই মানে ইমান ৱাচ টাইমটো কৰিম বুলি। তো নিজে যেতিয়া হ'ব আৰু নহয় আৰু তথাপিও মানে ইউটিউবটোত ভৰি দি থৈছোঁ। আৰু মোৰ ইউটিউবত ইমান ছাবস্ক্ৰাইবাৰ আছিলে বুলি মই আগলৈ ক'ব পাৰিমগৈ কাৰোবাক। আৰু গাইজ মানে মোৰ ইউটিউবটো এটা গেলেৰীৰ নিচিনা বস্তু বা মেমৰিৰ নিচিনা বস্তু হয়। তো গাইজ আজি মই কাম কৰি পইচা পালোঁ, এয়া আপোনালোকক দেখুৱাই দিছোঁ। আৰু মই মানে ভৱিষ্যতে ক'ব পাৰিম যে মই তেনেকৈ গোৱাত কাম কৰিব গৈছিলোঁ আৰু এনেকৈ পইচা পাইছিলোঁ বুলি। তো গাইজ এইটোৱে আৰু। তো ভিডিঅ'টো কেনেকুৱা পালে নাজানো, কিন্তু এইটোৱে আৰু মোৰ সঁচা কথাটো এইটোৱে কৰিছোঁ। মোৰ ছাবস্ক্ৰাইবাৰ এই শ্বৰ্ট ভিডিঅ'টোৰ পৰাই পালোঁ। তো শ্বৰ্ট ভিডিঅ'ৰ পৰা পাইছোঁ কাৰণে মোৰ ভিউজ নাহে। তো মোৰ যদি নিজৰ এনেকুৱাকৈ যদি ব্লগ বনাই যদি মোৰ ভিডিঅ' এটা ভাইৰেল হ'লহেঁতেন, তেতিয়া মোৰ ভিউজ আহিলহেঁতেন চাগে, ভিউজ অহালে ৱাচ টাইমো আহিলহেঁতেন। তো এয়াই আছিলে। তো গাইজ আপুনি যদি নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আজিৰ পৰা মোৰ ভিডিঅ' চাব ষ্টাৰ্ট কৰি দিব। তো আৰু ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাই দিব। আৰু গাইজ তো আজিলৈ বাই বাই, টাটা, লগ পাম অন্য এটা ভিডিঅ'ত। তো কেতিয়া লগ পাম এইটো ক'ব নোৱাৰোঁ, কাৰণ মই যেতিয়া তেতিয়া ভিডিঅ' বনাই দিব পাৰোঁ। তো আজি এমাহমান পিছতো বা এই 2 দিনমান পিছতো মই ভিডিঅ' বনাই আপলোড কৰিব পাৰোঁ। তো গাইজ আপোনালোকে মোৰ ভিডিঅ' চাই দিব। আৰু আজিলৈ বাই বাই, টাটা, লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই। আৰু এইটো পইচা মই কষ্ট কৰি পোৱা পইচা হয় দেই গাইজ, ইউটিউবৰ পৰা নহয়।